हेलो फ्रेंड्स मैं आज शेयर करिम मुग दालिर दही बड़ा सकलोए ভাল पाয় गतिके घरते केनेदरे खूबे इजी भावे दही बड़ा बनाब पारि ताके आज मैं देखुवाम तेनेहले भिडिओटो स्किप नकराকৈ চাই থাকক। ইয়াত मैं সৰু বাটিয়েদি এক বাটি মুগ দালি লৈছো। মুগ দালিখিনি প্ৰথমতে ভালদৰে ধুই তাৰপিছত পানীতে তিয়াই ৰাখিম 3 পৰা 4 ঘণ্টা। এতিয়া দহি বড়াৰ বাবে তেতেলীৰ চাটনি ৰেডি কৰিম। তাৰ বাবে লৈছো মই গুড় আৰু 7-8টা মান তেতেলীৰ গুটি অলপ পানী দি 5-6 মিনিট মান তিয়াই থৈ দিম গুড়খিনি যাতে গলি যায় আৰু তেতেলীও যাতে নৰম হৈ যায়। 5 মিনিট পিছত হাতেৰে পিটিকি মই তেতেলীৰ পৰা গুটিবিলাক বাহিৰ কৰি দিছো। এতিয়া কেৰাহীত 1 চামুচ সৰিয়হ তেল দিছো। অলপমান পাঁচফোৰণ দিলো। তেতেলীৰ চাটনিত পাঁচফোৰণ দিলে ধুনীয়া এটা ফ্লেভাৰ আহে চাটনিটোত। এতিয়া গুড় আৰু তেতেলীৰ মিশ্ৰণখিনি দি দিলো। ইয়াত নিমখ আৰু জলকীয়াৰ গুড়ি দিলো। নিমখ সোৱাদ অনুসৰি দিব। 6-7 মিনিট মান তেতেলীৰ চাটনিখিনি জাল দিয়াৰ পিছত এয়া তেতেলীৰ চাটনিখিনি ৰেডি হৈ গৈছে। কালাৰটো ধুনীয়া আহিছে। তেতেলীৰ চাটনি বেছি গাঢ়ও নহয় বেছি পাতলাও যাতে নহয় ঠিক এনেকুৱা হ'ব লাগিব। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দি মই ঠাণ্ডা হ'বলৈ দিছো আৰু বাটি তাত ঢালি থৈ দিছো। ইফালে মুগ দালি এটা মিক্সি জাৰত দি দিলো আৰু 3 চামুচ মই ডাঙৰ চামুচেৰে পানী দি দিছো। পেষ্টটো কিন্তু অলপ গাঢ়া হ'ব লাগিব আৰু অলপ দানা দানা হ'ব লাগিব। এতিয়া এই পেষ্টটো হাতৰ পৰা 6 পৰা 7 মিনিট মান ফেটি থাকিব লাগিব। এনেদৰে ফেটি থাকিব লাগিব। যিমান ফেটিব সিমানে বড়া কিন্তু সফট আৰু ফ্লপি হ'ব। এই ফেটাটো খুবেই প্ৰয়োজন। ফেটা ভাল নহলে কিন্তু বড়া আপোনাৰ ভাল নহব। এই 7-8 মিনিট ফেটিবই লাগিব। এয়া কালাৰটো চাওক একদম বগা হৈ গৈছে ফেটি ফেটি। এতিয়া নিমখ মই দিলো সোৱাদ অনুসৰি আৰু বেকিং সোডা দিছো। অলপমান আদা মই গ্ৰেট কৰি দিছো আৰু এটা কেঁচা জলকীয়া সৰু সৰু কৰি কাটি দিছো। এতিয়া চামুচ এটাৰে ভালদৰে মিক্স কৰি লম। কেৰাহীত মই ৰিফাইন তেল গৰম দিছো। তেলখিনি গৰম হৈ যোৱাৰ পিছত বড়াখিনি অলপ অলপ কৰি মই ভাজি লম। ভাজাৰ সময়ত কিন্তু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, নহলে দিয়াৰ লগে লগে কিন্তু জ্বলি যাব। এইফালে ভালদৰে হোৱাৰ পিছত লাহে লাহে লুটাই দিম। বড়াবিলাক ৰংচুৱা হলে ৰংচুৱাকৈ ভাজিম। এনেদৰে সকলোখিনি বড়া মই ৰংচুৱা কৰি ভাজি লৈছো। এতিয়া এটা বৰ্তনত মই কুহুমীয়া গৰম পানী লৈছো। তাতে অলপমান নিমখ দিলো আৰু হিং দিছো অকণমান। এতিয়া এই বড়াবিলাক মই এই কুহুমীয়া গৰম পানীত দি দিম। বড়াবিলাক এনেদৰে পানীত
ডুবাই থৈ দিম মই 15 পৰা 20 মিনিট। এনেদৰে ডুবাই থৈ দিলে বৰাত থকা এক্সট্ৰা তেলখিনিও পানীত গুচি যায়। এতিয়া সৰু প্লেট এখনেৰে মই এনেদৰে ঢাকি দিম যাতে বৰাবিলাক পানীতে ডুবি থাকে। 15-20 মিনিট পিছত চাওক বৰাবিলাক ফুলি ফুলি গৈছে আৰু এনেদৰে মই চেপি চেপি বৰ্তন এটাত তুলি দিম। বৰাবিলাক খুবেই নৰম হৈছে। এতিয়া এক বাটি মই দহি লৈছোঁ, দহিখিনি চামুচেৰে ফেটি লৈছোঁ। এতিয়া চেনি দিলোঁ 1 চামুচ আৰু ভালদৰে মিক্স কৰি ল'ম। দহিৰ টেষ্টটো কিন্তু মিঠা হ'ব লাগিব। দহি টেঙা হ'লে চেনি আৰু অলপ দিব পাৰিব। জলকীয়াৰ গুড়ি লৈছোঁ, বিট নিমখ লৈছোঁ আৰু অলপমান জিৰা মই ভাজি গুড়ি কৰি লৈছোঁ। এতিয়া ছাৰ্ভ কৰাৰ কাৰণে ৰেডি। দহি বৰা প্লেটত দি দিলোঁ। দহি বৰা দিয়াৰ সময়ত দহি বৰাখিনি বৰাবিলাক অলপ ভাঙিও দিব পাৰে। ভাঙি দিলে দহি আৰু তেঁতেলীৰ টেষ্ট বৰাৰ ভিতৰত সোমাই যাব। এনেদৰে বৰাবিলাকৰ ওপৰত দহিবিলাক দি দিলোঁ। এতিয়া তেঁতেলীৰ চাটনিটোও দি দিম। দেখিছেনে কিমান সহজতে ঘৰতে আমি দহি বৰা বনাই খাব পাৰোঁ। আশা কৰিছোঁ ৰেচিপিটো ভালে লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক এটা দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ৰোষ্টেড জিৰা গুড়ি মই দি দিলোঁ ওপৰেদি। অলপমান বিট নিমখ দি দিছোঁ আৰু জলকীয়াৰ গুড়ি দি দিলোঁ আৰু শেষত ভুজিয়া দি দিলোঁ। দেখিবলৈ খুবেই ভাল হৈছে। তেনেহ'লে আপুনিও ঘৰত ট্ৰাই কৰক দহি বৰা ৰেচিপি কেনে লাগিল মোক কমেণ্ট কৰি জনাই দিব আৰু দহি বৰা কোন ভাল পায় মোক কমেণ্টত জনাই দিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে দেখাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে।